ৰক্তিম এইটো লাষ্ট বিয়েৰ নাখাবি আৰু কিয় নাখাম খামি তই ঘৰ কথা নাভাব কিয় মা দেউতা কথাটো ভাব কাৰ ঘৰ মোৰ কোনো ঘৰ নাই হে এইডালক বুজাই একো লাভ নাই ঐ ঘৰত যাম ব'ল ঐ এইডালক অকলে এৰি থৈ যাওঁ জানো তই থাক যদি থাক মই যাওঁ ঐ ৰখাচোন ঐ ৰক্তিম দা উঠক ব'লক ঘৰলৈ কেলা ঐ শুনচোন ক'ত গৈ আছ তই ঐ তোৰ ঘৰ এইফালেহে ঐ চাচোন পিছফালে ল'ৰাটো কেনেকৈ চাই আছে অঁ ছোৱালী দেখি পোৱাই নাই হ'বলা ব'ল সোনকালে ব'লচোন ব'ল ক'ত ছোৱালী পিছে পিছে যাব এই ল'ৰাবোৰ নহয় ফাল্টুবোৰ মাজনী 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 মা গৈছোঁ এইটো লোৱাচোন দাদাক দি থৈ আহা এই মা মই নাযাওঁ নেকি সি গালি দিব বুলি ভয় লাগে একো নহয় যোৱা পিঠা কেইটামান বনাইছিলোঁ খাই ভাল পাই নহয় দি থৈ আহা গৈ যোৱা হ'ব দে তোৰনো কি দৰকাৰ আছিল সেইটো সময়ত তাইক চকু দিবলৈ চকু নিদিয়া হ'লে তোৰ এই মুখত ঘুচা নপৰে নহয় এতিয়া পাইছ মজাটো পা কিবা কৈছ একো কোৱা নাই মহাশয় আপুনি মহান হিৰোৱে মাৰ খালে আৰু পাৰ্টিটো চেঞ্জ কৰিব লাগিব কি কলি কুকুৰ তোমালোকে কাক বিচাৰি আহিছা ৰক্তিম দাদাক বিচাৰি আহিছিলোঁ তোমালোক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নেকি বাৰু হেৰি নহয় আমি লগৰহে ওহো আচ্ছা তোমালোক মোক পিছে পিছে থাকা দাদা ভিতৰতে আছে বাদ দে দাদা আপোনাক কোনোবাই লগ কৰিবলৈ আহিছে ঐ আহা মায়ে আপোনালৈ পিঠা কেইটামান দি পঠাইছিলে আপুনি খাই ভাল পায় যে কিমান বাৰ ক'ব লাগে ঘৰৰ পৰা যিকোনো বস্তু লৈ যিকোনো কথা লৈ মুচলৈ নাহিবি বুলি কিয়নো এনেকৈ কৈছ তাৰ কথাত বেয়া নাপাবা এই কথাবিলাক এনেকৈও কয় পাহি ৰক্তিম দা ঘৰলৈ কিয় নাহে এইবোৰ বহুত কথা দিয়া তোমাক কেতিয়াবা কম পিছত ঐ এয়া কি তাই দেখোন তোৰ ফালে আহি আছে
হ'ল চিগাৰেটটো পেলাই দিলা যে তুমি কি ভাবিছা চিগাৰেটটো পেলাই দিলে কি মই তোমাক ভদ্ৰ ল'ৰা বুলি ভাবিম নহয় মানে এই চব ল'ৰা মানে য'তে ত'তে কাজিয়া কৰি ফুৰিব আৰু ছোৱালী দেখিলে ভদ্ৰ হৈ দেখাব আহিব অভদ্ৰ কৰোবাৰ ল চা ৰক্তিম তই যিকোনো প্ৰকাৰে সাহসটো গোটা আৰু কথাটো তাইক কৈ দে নহয় কথাটো কৈছোঁ আৰু কেলা কেনেকৈ ক'ম সাহসে নহয় দেখোন তাতে মোৰ এক্সপিৰিয়েঞ্চো নাই চা তই বুকু ডাঠ কৰ আৰু লাইকে বেড বয় হৈ বিন্দাছ যা আৰু ঐ আহিছেচোন ঐ সেইকেইটা আজিও আহিছে কাম বন নাই আৰু সিহঁতৰ ৰাস্তাত ছোৱালী চাই পোৱা নাই ৰ'বা অ' হেল্ল' শুনাচোন কথা এটা আছিলে কোৱাচোন ভাল খবৰ ভালেই সেইটোৱে কথা আছিল আৰু এটা কথা সুধোঁ চিয়'ৰ সোধা মই তোমাৰ বন্ধু হ'ব পাৰিম নেকি হ'ব দিয়া ভাবিব লাগিব মই এতিয়া যাওঁ দিয়া ব'ল যাওঁ মই আছোঁ মোৰ যে বৰ অশান্তি লাগে কেনেকৈ মোক ফ'ল' কৰি থাকে ধুনীয়া ছোৱালী চাবই ন মোৰ যে ল'ৰাটো কিবা গুণ্ডা গুণ্ডা যেন লাগে চা না কেনেকৈ চাই থাকে ভয়ে লাগে সেই এজনী কি যে হ'ব নহয় তোৰ সি চাগে তোক ভাল পায় বুজিছ হেই কাম নাই আৰু তোৰ কি যে বকি থাক অঁ তো নহ'লেনো সি তোৰ পিছে পিছে এইখিনি পাইহিনে হ'ব দে বল ভাবিলা কি ফ্ৰেণ্ডশ্বিপ কৰা কথাটো আকৌ মই ভাবিম বাৰু ভাবিবলৈ কি আছে কৰিলে না ফ্ৰেণ্ডশ্বিপ হেই এইজনী মোৰ এটা কথা মানিবা কি তুমি মোক ফ'ল' কৰা বন্ধ কৰা তুমিও যে আৰু মই তোমাক জাষ্ট চাবলৈহে যাওঁ বৰ বিশেষ অসুবিধাটো নিদিওঁ প্লিজ ৰক্তিম ষ্টে এৱে ফ্ৰম মি মই অশান্তি পাওঁ এইবোৰ তোমাৰ লেভেলটো অলপ বেছিয়ে নেকি অঁ বেছি তোমালোকৰ নিচিনা ল'ৰাবোৰক অলপ লেভেল দেখুৱাবই লাগে ঐ ব'ল হ'ব বাৰু লেভেলটো দিলা পিছে ইনষ্টা আইডিটো দি থৈ যাবা অঁ কুহি শইকীয়া কি কৰি তই তাক কেলে ক'ম তোৰ আজিকালি বেছি হৈ গৈছে দে আৰু এনেই তই মোৰ লগৰ নে তাৰ লগৰ তুমি ইয়াত যে অঁ তাতে উৎসৱ খাব লগা কি হ'ল নহয় মানে হঠাৎকৈ এনেকৈ ৰখিলে ভয় নালাগে নেকি কিবা হ'ব উঠা নালাগে মই পাৰিম পাৰিবা বুলি মই এনেও জানো একো নহয় উঠা হে প্ৰভু হাই মই ৰক্তিম কি কৰিছা হ'ল আৰু কামৰণি এইটোৰ মোৰ লগত বন্ধুত্ব কৰিব ভয় কৰে ন থেংক ইউ কোৱা আৰু কিবা ৰিপ্লাই নিদিলে দেখোন আকৌ কওঁ ৰ ভাত খালা ঐ তই যে ফোনটোত অথনিপা ব্যস্ত হৈ আছ কথাটো কি নকবি আৰু এই ৰক্তিম নামৰ কামোৰটোৱে কামোৰ দি আছে
জানো ইনষ্টা আইডিটো ক'ত পালে। আচ্ছা ল'ৰাই গভীৰ প্ৰেমত পৰিছে কেনেবাকে তয়ো পগলা নেকি নাজানো নেকি ল'ৰাবোৰৰ কথা চিনিৰামবোৰ। তেন্তে তই ৰিপ্লাই কিয় কৰি আছ বাদ দে এইবোৰ মোৰ টোপনি ধৰিছে শুংগে মই। তুমি কিয় মোক দেখিলে উচপ খাই উঠা যে? কিবা কথা আছে? তোমাৰ চাগে ভাগৰ লাগিছে ন? নাই মইতো ঠিকেই আছোঁ। হ'ব দিয়া, মোৰ আগত মিছাকৈ হাৰিব নোৱাৰা তুমি। মই কি মিছা কৈছোঁ? মুখখন দেখিলে গম পায় তুমি কিমান ভাগৰুৱা। হয় কি ভাবিছা? চাহ খাবা? নালাগে দিয়া। ক'তনো খাবা আমাৰ নিচিনা বেকাৰ ল'ৰাৰ লগত ইয়াত তেনেকৈ। এই ল'ৰাটো মানে য'তে ত'তে ব্লেকমেইল। হ'ব দিয়া না। বাইদেউ এই চাহ দুকাপ দিবচোন। তোমাৰ বাৰু আজি মনটো বেয়া নেকি? নাই লগা ঠিকে আছোঁ। ঠিক আছে, কথাবোৰ ক'ব বিচৰা নাই যদি নালাগে বাৰু। কথাবোৰ খোলাকৈ ক'লে ভাল আৰু মনটো পাতল লাগে। ভগাই ল'লেনো কি হ'ব? কোনোবা মানুহো থাকিব লাগিব বুজিবলৈ। কৈ চাবতো পাৰা, তোমাৰ আশে পাশে কোনোবা থাকিবও পাৰে তোমাৰ মনটো বুজিব পৰা। ঘৰত বিয়াৰ কথা চলিছে অ'। সেইটো কথা, এইটো ভাল খবৰহে। থেই তুমিও নুবুজা। যাওঁগৈ মই, থাকা তুমি। সি যে ইমান দিন হ'ল মোক এটা ফোন এটাও কৰা নাই। মেছেজ এটা কৰোঁ নেকি? এই যা নকৰোঁ যা। ঐ তইনো কি ইমান ভাবি আছ? অ' তই? নাই অ' একো ভবা নাই। আহ ব। ঐ এক মিনিট ৰখিবি দেই, মায়ে ফোন কৰিছে। মাজনী তোৰ বিয়াখন ফিক্স বুলিয়ে ধৰ। ল'ৰাজনো ভাল ভাল চাকৰি কৰে, তই সুখী হ'ব পাৰিবি বুজিছ। তোৰ দেউতাৰ আজি বহুত সুখী। মা তই এইবোৰ কি কৰিছ? মই এতিয়া বিয়াত নবহোঁ। তই ক'লেই নহ'ব মাজনী, এনেকুৱা ল'ৰা বাৰে বাৰে নাহে তোৰ জীৱনত। তই যিমান পাৰ সোনকালে আহ ঘৰলৈ। মোৰ মা দেউতাহঁতে মোৰ অপচন্দ ল'ৰা সৈতে মোক বিয়া দিব ওলাইছে। ছোৱালী ডাঙৰ হ'লে বিয়া দিব খুজিবই ন? তাতে তুমি ইমান ধুনীয়া ছোৱালী, পঢ়া শুনাটো ভাল। কিন্তু মই যে আন কাৰোবাক ভাল পাওঁ। কোন সেইজন? কোৱা আকৌ, মই সহায় কৰিম তোমাক। তোমাৰ চকুত মই চকু পানী চাব নোৱাৰো গো। মই তোমাক ভাল পাই পেলাইছোঁ অ' ৰক্তিম। কি কৈছা এইবোৰ? অ' ৰক্তিম, মই তোমাৰ ভাল পোৱাখিনি বুজাই নাছিলোঁ, কিন্তু এতিয়াই বুজিছোঁ মোৰ জীৱনত তোমাৰ প্ৰয়োজন কি। তুমি সঁচাই কৈছা, এয়া মোৰ বাবে সপোন আছিল। তোমাক প্ৰথম দেখাৰ পৰাই মই পাগলৰ দৰে ভাল পাইছিলোঁ। হেৰুৱাৰ ভয়তে এই কথাষাৰ কোৱা নাছিলোঁ। মই যে নিজকে কিমান কষ্ট কৰি বুজাইছিলোঁ। আমাৰ বন্ধুত্বই ঠিকেই আছে। মই জানো আন কাৰোবাৰ হ'লে তুমি সুখী হ'বা। কেতিয়াও নহওঁ। ময়ো তোমাক বহুত বেছি ভাল পাওঁ। তোমাক হেৰুৱাম বুলি বহুত ভয় লাগে। ভয় কিয়? তুমি যদি মোৰ জীৱনলৈ ধুমুহা নমাই আনা, মোৰ জীৱনত আকৌ আন ছোৱালীক কেতিয়াও বিশ্বাসত ল'ব নোৱাৰিম। মই তেনেকুৱা কৰিব নোৱাৰিম। তুমি মোৰ লগত থাকিলে মই সকলো লগতে যুঁজিব পাৰিম। ল নাই মই এৰিছোঁ। আজিতো কি হ'ল? তাই মোক ভাল পায়। কি ফকতীয়া কথা ক'ব লাগিছ তই? তই ক'ত
আৰু তাই ক'ত? আৰে মই সঁচাকৈ কৈছোঁ, অপেক্ষা ফল মিঠা, আজি তাৰে প্ৰমাণ পাই গ'লোঁ। মই কিন্তু বিশ্বাস নাই হোৱা দেই। হেল্ল', কোনে কৈছে? হৈ সঁচাকৈ জানো? জানো। তুমি কথাবোৰ ইমান নীৰৱ হৈ কিয় কৈ আছা? এটা কথা কি জানা, তুমি যেতিয়া মোক ইগন'ৰ কৰি আছিলা তেতিয়াও তোমাৰ পিছত মই লাগি আছিলোঁ। সেই সময়খিনিয়ে ভাল আছিল। তোমাৰ কি হৈছে নিয়ৰ? মইতো তোমাক এতিয়া ইগন'ৰ নকৰোঁ। তাৰ পিছতো তুমি কিয় মন মাৰি আছা? তুমি আমনি পাইছা ন মোক? যিহে মোৰ খং, অভিমান, আমনিটো পাবাই। তুমি মোৰ লগত থাকিলে ভাল লাগে জানা। এনেকুৱা ভাৱ হয় তুমি মোৰ বাবে যে বহুত কষ্ট পাব লগা হৈছে। আৰে এনেকুৱা নহয়, তুমি মোৰ লগত থাকিলে মই সকলো এডজাষ্ট কৰিব পাৰিম। মোতকৈ তুমি বহুত ভাল ল'ৰা পাবা। নালাগে মোক ভাল ল'ৰা, মোক অকল তোমাকে লাগে। তুমি মোৰ লগত থাকিলে কি খাবা? তুমি যি খোৱা। এয়া আৱেগত কোৱা কথা। এয়া আৱেগত কোৱা কথা নহয়, মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ, তুমিহে বুজি নোপোৱা। সময়ত তুমি সকলো বুজিবা যে মৰমে পেট নভৰে। তুমিও বুজিবা মনৰ বিৰুদ্ধে লোৱা এটি সিদ্ধান্তই গোটেই জীৱন কেনেকৈ জ্বলাই মাৰিব পাৰে। চোৱা ৰক্তিম, আমি দুটা মিলি সকলো ঠিক কৰি পেলাম, কেৱল তুমি মোৰ লগত থাকা। কথা দিছোঁ, সমস্যা যিয়ে নহওক আমি দুটা একেলগেই থাকিম। সঁচাই তোমাক পাগল কুকুৰে কামুৰিছে। মই যাওঁ, কাম আছে। ৰক্তিম ৰ'বা, কোৱা। তুমি কিয় ভাবিছা মই তোমাৰ লগত সুখী হ'ব নোৱাৰিম বুলি? তুমি যেনেকৈ ৰাখা মই তোমাৰ লগত তেনেকৈ থাকিম। মই জানো তুমি মোৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰা। এইবোৰ কিহৰ পাগলামি? আৰে মই মদ খাওঁ, চিগাৰেট খাওঁ, ভাং খাওঁ, পাৰিবা? মই চব পাৰিম এডজাষ্ট কৰিব, তুমি অকল এৰি নাযাবা। যদি মদ খাই তোমাক অত্যাচাৰ কৰোঁ? তুমি নকৰা মই জানো। প্লিজ তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। আৰে এইবোৰ কি কৰিছা? আৰে মই চিৰিয়াছলি কৈছোঁ, তোমাৰ প্ৰতি মোৰ একো ফিলিংছ নাই। তুমি মোৰ মাত্ৰ এট্ৰেকশ্যন আছিলা, শুনিছা নাই? ইউ আৰ মাই জাষ্ট এট্ৰেকশ্যন। ঠিক আছে, বাই। ক'ত গৈছে? ৰ'বা, এই শুনাচোন। কি হ'ল তোৰ? মই তাইক দুখ দিব নোৱাৰোঁ। তাই মোক কিয় ইমান ভাল পায়? মই পোৱা কষ্টবোৰ তাইক জানো মই দিব পাৰিম? ই আচৰিত, যিটো সময়ত টকা পইচা, বেংক বেলেঞ্চ এইবোৰ পিছত লাগি থাকে, আৰু এটা মোৰ নিচিনা বেকাৰ ল'ৰা এটাক ভাল পাব বিচাৰিছে। তাই চকুত অলপো শংকা নাই। কিয়? নাই নাই, তাই সুখৰ বাবে মই তাইক এৰিব লাগিব। মোক ইমান ভাল পোৱা ছোৱালীজনীক মই ইমান কষ্ট দিব নোৱাৰোঁ। মোৰ ভুলৰ শুধৰণি কৰিব লাগিব, আঁতৰি যাব লাগিব তাইৰ জীৱনৰ পৰা। ক'ত যাবি তই? জীৱনটো নতুনকৈ আৰম্ভণি কৰিব লাগিব।
সঁচাকৈ যাবাগৈ? যামগৈ। কিমান আৰু বেকাৰ থাকিম, নিজাকে জীৱনত কিবা এটা কৰিব বিচাৰোঁ। বাকী তুমি ভালে থাকিবা। আকৌ এবাৰ ভাবিছোঁ আনিয়ৰ। ভাবি চিন্তিয়ে সিদ্ধান্ত লৈছোঁ। মই ৰৈ থাকিম। মানে তুমি সফল হৈ ঘূৰি অহালৈ মই ৰৈ থাকিম তোমাৰ বাবে। আবে তুমি পাগল হৈছা? মোৰ বাবে ৰৈ তুমি নিজৰ জীৱনটো কিয় ধ্বংস কৰিবলৈ লৈছা? তুমি জানা মই ভাল মানুহ হয়নে নহয়? তুমি নুবুজা কিয়? মই অকল তোমাৰ নহ'লে কাৰো নহয়। আবে মোক ভাল পাবলৈ মোৰ আছে কি? এই বুকু মৰম আৰু সঁচা অনুভূতি আছে, যিখিনি কেৱল মোৰ কাৰণে সাঁচি ৰাখিছা তুমি। মই জানো সেইটো ভালকৈ। যোৱাৰ সময়ত দুৰ্বল নকৰিবা কুহি। চৰি, তুমি যোৱা তোমাৰ কামত, ভালকে লাগাগৈ। বাই, তুমি ভালকে থাকিবা। হ'ব, মই এতিয়া যাওঁ। মই তোমাক বহুত ভাল পাওঁ। ময়ো তোমাক বহুত ভাল পাওঁ, কিন্তু এজ এ ফ্ৰেণ্ড। কাৰণ আটাইতকৈ ভাল পোৱা তোমাৰ মা দেউতাক মই কষ্ট দিব নিবিচাৰোঁ। তুমি ভালে থাকা, মই যাওঁ। তাই ভাবিছে চাগে মই কাপোৰ খুলি, কিন্তু তাই মাক দেউতাকৰ সুখৰ কাৰণে মই আঁতৰি আহিলোঁ। তাইক সুখী কৰি ৰাখিবা ভগৱান। হেল্ল', কোনে কৈছে? ৰক্তিম বোপা, মই কুঁহিৰ মাক। চোৱা বাবা, কুঁহি সৰু ছোৱালী, কিন্তু তুমিতো জনা বুজা ল'ৰা। বুজিছোঁ তুমি কুঁহিক ভাল পোৱা, কিন্তু তুমিও জানা তাই তোমাৰ হ'ব নোৱাৰে। জানো খুৰী। মোৰ এইবোৰক লৈ একো প্ৰব্লেম নাই, কিন্তু কুঁহিৰ দেউতাকে গম পালে তোমাকতো বাদেই দিয়া, কুঁহিকো কাটি দুচিয়াও কৰিব। জানাই ন তোমাৰ কাষ্ট আৰু আমাৰ কাষ্ট নিমিলে, গতিকে বেছি এক নাবাঢ়িবা। তাই আমাৰ বহুত মৰমৰ। তাই তোমাৰ লগত কিবা নকৰিবলগীয়া কাম কৰিলে আমাৰ মান সন্মান ক'ত থাকিব কোৱাচোন? শুনিছানে? হেল্ল', হেল্ল'। বুজিছোঁ। আপোনালোকৰ মানহানি হোৱা একো কামেই নকৰোঁ মই।